ৰঙিয়াত বালাগাঁৱত আৰক্ষীৰ অভিযান ড্ৰাগছ বিক্ৰী কৰি থকা মুহূৰ্ততে হাতে লুটে গ্ৰেপ্তাৰ ড্ৰাগছ ব্যৱসায়ী ধৃত ড্ৰাগছ ব্যৱসায়ীজন হৈছে ৰঙিয়া উদ্যানাৰ আইনুল আলী ৰঙিয়া আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি ৰঙিয়াৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বালাগাঁৱৰ পৰা কৰায়ত্ব কৰে ড্ৰাগছ ব্যৱসায়ী যুৱকক ধৃত যুৱকৰ পৰা আৰক্ষীয়ে ১২টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ জব্দ কৰাৰ লগতে ড্ৰাগছ ব্যৱসায়ত ব্যৱহাৰ কৰা AS01 EJ6893 নম্বৰৰ স্কুটি উদ্ধাৰ হোৱা ড্ৰাগছখিনিৰ বজাৰ মূল্য প্ৰায় ১২,০০০ টকা আটকাধীন ড্ৰাগছ সৰবৰাহকাৰী যুৱকজনক মাৰাথান জেৰা অব্যাহত ৰাখিছে ৰঙিয়া আৰক্ষীয়ে আমি এটা খবৰ আছিলে ফেচবুক ইনপুট আছিলে এজন ব্যক্তি ধৰা হৈছে তেখেতৰ পৰা কিছু ড্ৰাগছ পোৱা গৈছে আৰু বৰ্তমান আমি তদন্ত কৰি আছোঁ কি নাম তেখেতৰ তেখেতৰ নাম আইনুল আলী ক'ত ঘৰ কিমানমান টকাৰ হ'ব বৰ্তমানলৈকে আমি ১২টা কণ্টেইনাৰ পাইছোঁ তো ১,০০০কৈ হ'লেও ১২,০০০ টকা মিনিমাম ৰঙিয়াৰ পৰা মইদুল চৌধুৰীৰ ৰিপৰ্ট খবৰ 24 অসম